নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি হৈছে মে'ৰ 28 তাৰিখ এতিয়া সন্ধ্যা 6:30 বাজিছে আৰু আজি সন্ধিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আহকচোন আপোনালোককো দেখাওঁ মই কি কৰোঁ কি নকৰোঁ আৰু আজি এটা আছে কেকৰ অৰ্ডাৰ ভাবিলোঁ কেকটো বনাওঁগৈ আৰু আপোনালোককো দেখাম ঠিক আছে আহকচোন তেন্তে আজি ভিডিঅ'টো আৰম্ভ বনাই হৈ গ'ল আৰু বাকি যিখিনি আছে কালিলৈ কৰিম কেক বনাই হ'ল আৰু এতিয়া 11টা বাজি গ'ল আৰু কালিলৈ হৈছে 29 মে কালিলৈ আমাৰ বাবে এটা বিশেষ দিন আৰু ভাবিলোঁ আজি ৰাতি 12টা বজাতে মিডনাইট চেলিব্ৰেশ্যনটো কৰোঁ আৰু আপোনালোককো দেখাম আমিনো কেনেদৰে চেলিব্ৰেট কৰিলোঁ ঠিক আছে আহকচোন ভিডিঅ'টো চাই থাকিব
নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিক মায়ক নিদান আপোনাৰ মহিমা আপুনি জগত কৰি দিব। তুতি কৰিবাক নোৱাৰে তোমাক ব্ৰহ্মা আদি দেৱ যাক সামান্য মনুষ্য কৰি তুতি কৰিব কেনামক। হে কৃষ্ণ কৃষ্ণনাথ পৰাপৰি টান কৰুণা বুঢ়িয়াকে নাহিকে জ্ঞান নাম ধন নিয়ামক পিনাবন মাৰি বাপৰি আঁতৰ ভয়ো হয় বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। আঁতৰ ভয়ো হয় বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। সেই জগতগুৰু দেৱকীনন্দন কৃষ্ণদেৱ আজি নাতিটোৰ জন্মদিনৰ উপলক্ষে ঘৰখনৰ সপৰিয়াল বৰ্গই আপোনাৰ শ্ৰীজনত আৰু ভকতৰ চৰণত গোৱা দণ্ড মাহ প্ৰসাদ আদি উৎসৰ্গা কৰি একান্ত ভকতৰ দ্বাৰা বৈকুণ্ঠ প্ৰসাদমুখী অৰ্পণ কৰাইছে আৰু বৈকুণ্ঠ বাপ বান্ধা বাইমাতৃ সমস্ত দ্বাৰা বৈকুণ্ঠৰ মূৰ্তিৰ নাম তাৰ প্ৰকাশ কৰাইছে। ইয়াতে সেৱকীসকলে সেৱা ধৰোঁতে আসনে মুখনে বাক্যে বচনে আৰু দ্ৰব্যভাগ গোটাওঁতে অনেকখিনি বহা দুটা ভুলভ্ৰান্তি হ'ব পাৰে। খবৰক মৈখন কৰি সন্তুষ্ট হৈ ভগৱন্তই যাতে নাতি সোণাটোক যাতে ভালে কুশলে যাতে ৰাখিবলৈ আপোনাৰ শ্ৰীচৰণত সেৱা ধৰা হৈছে। কৃষ্ণ হৰি ৰাম কৃষ্ণ। পায়স ৰেডি হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু দিনটো ভিডিঅ' কৰিবলৈ নহ'লে যি পাইছোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাতিপুৱা গোঁসাই ঘৰত শৰাই দিয়া গ'ল আৰু প্ৰসাদ খাই কৰি লৈ মোৰ কেকৰো এটা কাম আছিলে আৰু কেকটো বনাই ল'লোঁ। বনাই হোৱাৰ পিছত আকৌ ক্ষীৰ বনাব লগা হ'ল, সেয়াও বনালোঁ। বনাই কৰি লৈ এতিয়া আজৰি হৈ আহিছোঁ। অলপ পিছতে কেক কটা আৰম্ভ হ'ব আৰু আপোনালোককো দেখাই থাকিবলৈ আৰু চেষ্টা কৰিম যদি পাৰোঁ। আৰু প্ৰতি বছৰ আজিৰ দিনটোৰ বাবে ৰৈ থকা যায়, কিন্তু কি হ'ব, যোৱা বছৰৰ পৰাতো কৰোণা বুলি লকডাউনেই চলি আছে। সেইকাৰণে যোৱা বছৰটো পাতিব নাপালোঁৱে। ভাবিলোঁ এইবাৰে ভালকৈ পাতিম, কিন্তু এইবাৰো আকৌ লকডাউন। সেইকাৰণে নিজে কেক বনাব পাৰোঁৱেই যেতিয়া ঘৰতে সৰুকৈ চেলিব্ৰেট কৰিলোঁ। আৰু কেনেকৈ চেলিব্ৰেট কৰিলোঁ আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আশীৰ্বাদ কৰিব সি যাতে ডাঙৰ হৈ
ভাল মানুহ হ'ব পাৰে আৰু এতিয়া কেক কটা পৰ্ব চলিব আপোনালোককো দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত মন্তব্য কৰিবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে এতিয়া আৰু এয়া আমাৰ কেক বোলা 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 মই লৈ গৈছোঁ নহয় বোলা 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 কেক আনিব লাগে বোলা 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 আৰু এটা কেক আছে কেক আৰু ক্ষীৰ খোৱা পৰ্ব হৈ গ'ল আৰু এতিয়া যাম পাকঘৰলৈ আৰু আজি কি ৰান্ধো আপোনালোককো দেখাম আৰু এয়া ৰাতিৰ সাজত আছে মাংস এয়া মাছ
আৰু এয়া মাছৰ কণী। এয়া আমাৰ টিকলা কেইটা মাংস আৰু এফালে বাগাই মাছ বনাই আছে বিলাহীৰ লগত আৰু ইফালে চৌকাত মাংস। আৰম্ভ কৰিব মনীষা বৰ কোনটো কৰে মাছ খাই নে মাংস খাই নে দাইল খাই উঠি লৈছে খাই লওক আজি খাই লওঁ আৰু নাপাবও পাৰে। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু সেইদিনাখন বাবুৰ বাৰ্থডে দিনা ভিডিঅ'টো সম্পূৰ্ণ নহ'লগৈ, ভাবিলোঁ আজি এই ভিডিঅ'টো শেষ কৰোঁ আৰু আপোনালোকক এটা বস্তু দেখাবৰ কাৰণে আহিলোঁ। আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁৱে আমাৰ ঘৰ বনাই থকা, আৰু এয়া চাওক চাদৰ কাম সম্পূৰ্ণ হৈছে আৰু It was only one night, only that time, and it's not my style to be caught up in the middle like this. আৰু এয়া এতিয়াও বাঁহ খোলাই নাই, এতিয়াও বহুত দিন আছে আৰু এয়া বাঁহ খুলিবৰ কাৰণে, আজি 10 দিনমান হৈছেহে। And it could fade away, but it probably won't, and I should let এখন it বাৰান্দা। be. But I'm gonna dive into you, and maybe I'll drown, but what can I do? And it would be পানী দিছে ওপৰত। right to let me down. Rather we try than let these feelings slide. So I'm gonna dive into you. It doesn't even make sense why we try to fight it. Every time that we touch, the room caught on fire. We could blame it on the wine, but we know that we were both real. I wish I didn't want you. I was doing just fine. The way আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। ধন্যবাদ।